Hey guys, এটা সকলোৰে বাবে ভাল খবৰ আছে যেহেতুকে মই যোৱাকালি মই নিউজতো পালোঁ আমাৰ AB UPR কমাণ্ডোখিনি ইণ্টাৰভিউ কেতিয়া হ'ব আৰু আমাৰ ADR এক্সামবোৰ কেতিয়া হ'ব আপোনালোকে ইতিমধ্যে গম পাইছেই চাগে আমাৰ জুলাই মাহলৈকে আমাৰ এছাম পুলিচৰ এক্সামখিনি হৈ যাব আৰু ADR এক্সামখিনি ছেপ্টেম্বৰ আগষ্ট মাহত হ'ব বুলি কৈছে এতিয়া আপোনালোকে টেনশ্যন ল'ব নালাগে একদম মানে পুৰা প্ৰেক্টিছত লাগি যাওক নিজৰ মানে জীৱনৰ যিটো ড্ৰিম আছে না যিটো সপোন আছে সেই সপোনটোত লাগি যাওক এইকেইটা দিন ৰাতি এক কৰি আপোনালোকে কষ্ট কৰক আৰু আপোনালোকৰ সকলোৰে সপোনৰ চাকৰিটো লৈ লওক এছাম পুলিচৰ হওক ADR হওক যি হওক আপোনালোকৰ সপোনৰ চাকৰিটো লৈ লওক এইকেইটা দিন মাথো আপোনালোকে ধৈৰ্য ধৰক অনলি ফ'কাছ কৰক আপোনালোকৰ প্ৰেক্টিছৰ ওপৰত যিমান পাৰে মৰ্ণিং ইভিনিং আপোনালোকে সময় উলিয়াই সময় মিলাই কিনে প্ৰেক্টিছ কৰাত লাগি যাওক মাত্ৰ এটা দিনৰ কথা মনত কৰি কিনে প্ৰেক্টিছ কৰক যিদিনাখনে আপোনালোকৰ চাকৰিৰ ৰিজাল্ট দিব ন সেই দিনটো কেনেকুৱা লাগিব ভাবকচোন এবাৰ আপোনালোকৰ মা দেউতাৰ মনটো কেনেকুৱা লাগিব মানে সিদিনাখন এটা সেই দিনটো ন অনুভৱটোৱে সুকীয়া যিখিনি অনুভৱ মই পাইছোঁ মোৰ ঘৰখনে পাইছোঁ আৰু সেইখিনি অনুভৱ আপোনালোকে পোৱাটো বিচাৰোঁ সেইকাৰণে বেছি দিন নাই আপোনালোকৰ মনত যিটো সপোন আছে ধৈৰ্য সাহস একেদিন টেক কৰি কিনে সকলোবোৰ টেক কৰি একমাত্ৰ ফ'কাছ কৰক আপোনালোকৰ প্ৰেক্টিছৰ ওপৰত এইখিনিয়ে আজি